আপোনালোকে চাই আছে 7 নিউজ অসম। আজি ৰাজ্য চৰকাৰে কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ ক্ষেত্ৰত যি নিয়মাৱলী আৰু বাধ্যবাধকতা দিছিল সেয়া আজিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। দেখা পোৱা গৈছে যে সকলো ৰাইজে মুকলিভাৱে কোভিড প্ৰট'কল মানি নিজ নিজ কৰ্মত মনোনিৱেশ কৰিছে। চাওঁ আহক এই সন্দৰ্ভত আমাৰ সহযোগী দীপাংকৰ ভঁৰালে যুগুত কৰা এটি বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই দীপাংকৰ ভঁৰালী আৰু আপোনালোকে চাই আছে 7 নিউজ অসম। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ জাগিৰৰ ডেইলি মাৰ্কেটত। ইয়াত অন্য দিনাখন তুলনাত আজিৰ এক স্বাভাৱিক জীৱন যাপন ঘূৰি আহিছে। ইয়াৰ ব্যৱসায়ীসকলে তেওঁলোকে আশা কৰিছে যে আজিৰ পৰা তেওঁলোকৰ ব্যৱসায়খিনি ভাল হ'ব, যিহেতু আজিৰ পৰা ৰাজ্য চৰকাৰে ক'ভিডৰ ক্ষেত্ৰত থকা যিখিনি বাধ্যবাধকতা সেইখিনি উঠাই লৈছে। স্কুল, মন্দিৰ, মঠ মন্দিৰ, গীৰ্জাঘৰ আজিৰ ক্ষেত্ৰত যিখিনি বাধ্যবাধকতা ৰাখিছিল সেইখিনি নোহোৱা কৰি দিছে। আৰু চৰকাৰে লগতে এইটোও কৈছে যে তেওঁলোকে মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু ভেকচিন লওক। মোৰ সতীৰ্থই ইয়াক আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। আজি কিছু মানুহ সেৰেঙা হৈছে যদিও ইয়াৰ মানুহবিলাকে একদম মুকলিভাৱে জীৱন যাপন কৰিছে। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় সুচাৰুৰূপে পৰিচালিত কৰি আশা কৰিছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ ব্যৱসায়ীখনো ভাল হওক। তেওঁলোকৰ যিসমূহ ক্ষতি হৈছিল লকডাউনৰ ফলত বা কাৰফিউৰ ফলত যিখিনি ক্ষতি হৈছিল সেইখিনি তেওঁলোকে সম্পূৰ্ণৰূপে ঘূৰাই পাওক। মোৰ সতীৰ্থই আপোনালোকক ইয়াৰ শেহতীয়া দৃশ্য দেখাই আছে। আজিৰ পৰা যি চৰকাৰে যি কাৰফিউ উঠাই দিছে, বাধ্যবাধকতাখিনি উঠাই দিছে, তাৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব? নাই, আমাৰ কাৰণে ভাল হৈছে। আজি ধৰক ইমান বছৰ হ'ল, 2 বছৰ পাৰ হ'ল, মোটামুটি স্কুল খাতি বেয়া, ল'ৰা ছোৱালী ঘৰত থাকি বেয়া হৈ গ'ল। এতিয়া আজি যে স্কুল খুলিছে আমি চৰকাৰক বহুত ধন্যবাদ দিছোঁ। আশা কৰোঁ আৰু যাতে আমাৰ অসমত এনেকুৱা আৰু পৰিস্থিতি নহয়, চৰকাৰে কামনা কৰিলোঁ। মোৰ এতিয়া ভালেই হৈছে। মই 2-3 মাহ ধৰি এতিয়া বজাৰত মানুহ নাই। আজি লকডাউন যিহেতু খুলি দিছে, খুলি যোৱাৰ পিছত আজি মানুহ বহুত হ'ল আৰু ল'ৰা ছোৱালী স্কুল বন্ধ আছিলে, আজি স্কুলত আহি পাইছে, সিহঁতৰ ফূৰ্তি লাগিছে মনত, আজি আনন্দ হৈছে। সেইকাৰণে মোৰো ভাল লাগিছে। মই চৰকাৰৰ আহ্বান জনাইছোঁ যাতে ভৱিষ্যত আৰু তেনেকুৱা নহয় আৰু চবে যাতে ভেকচিন লয়। ভেকচিন লোৱাৰ পিছত মাস্ক লগালে এইটো ভাল হ'ব আৰু চবৰে। আজিৰ পৰা যি চৰকাৰে কাৰফিউখিনি লকডাউন খুলি দিছে, খাদ্য আইনখিনি উঠাই দিছে, তেনেহ'লে আপুনি কি ক'ব? ভাল হৈছে মানে কি, এতিয়া বিজনেছটো ভাল হ'ব, চব দিকে ভাল হ'ব। তাৰপিছত আমাৰ টিকা বেছি এই সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল হ'ল। নহ'লে আমাৰ ল'ৰা ছোৱালী আমাৰ স্কুল বাদ দিয়ে, এতিয়া খালি মোবাইলটো লৈ নহ'লে টিকটক নহ'লে আপোনাৰ কি কয় আপোনাৰ গেম খেলি থাকে। এতিয়া মানে পঢ়াটো ভাল হ'ব লাগে। একচুৱেলি আপোনাৰ আজিৰ পৰা আইনখন বাতিল কৰিছে, হয়, শুনা পাইছোঁ। আজি মই মোৰ বাচ্ছাকো স্কুলত এৰি থৈ আহিলোঁ, তাৰমানে স্কুলো খোলা দিছে। সেই চাইডত একচুৱেলি ভালেই পাইছোঁ। প্লাছ আপোনাৰ যদি এনেকৈ কণ্টিনিউ থাকে আৰু চৰকাৰে যেনেকৈ কণ্ট্ৰল কৰি আছে এনেকৈ কৰি থাকে, এইটো আমাৰ কাৰণে বিশেষ ভাল খবৰ আৰু বিজনেছো আগৰ তুলনাত অলপ আপোনাৰ মাৰ্কেট অলপ ভাল হৈ আছে বুলি ক'ব পাৰি আগৰ তুলনাত। কাৰণ আগত যি অৱস্থা আছিলে যোৱা 2টা লকডাউন বা 3টা লকডাউনত, এতিয়া অলপ পৰিৱৰ্তন হৈ আছে। আমি আশা কৰিছোঁ চৰকাৰে আগলৈ আৰু ভাল কৰিব, আশাবাদী আৰু গভমেণ্টৰ নিৰ্দেশ মানি চলা ভাল আৰু যোনটো নিয়ম দিছে আমাৰ কাৰণেই আৰু আমি যদি চবেই মানি চলোঁ নিশ্চয় চবৰ কাৰণে ভাল হ'ব। আৰু এনেকুৱা যোনটো বৰ্তমান চিটুৱেশ্যন দেখা গৈ আছে, এইটো চিটুৱেশ্যন যাতে সদায় মানে এনেকৈ কণ্টিনিউ থাকে, খোলা থাকে। যদি আমি সকলোৱে মাস্ক ইউজ নকৰোঁ, আফটাৰ অল ঘূৰি পেলাই আমাৰ আকৌ লকডাউন হ'বই আৰু তেনেকৈ কৰোণা বাঢ়ি যাব। চৰকাৰে লকডাউন উঠাই দিছে আজিৰ পৰা সম্পূৰ্ণভাৱে 24। এই সন্দৰ্ভত কি ক'ব বিচাৰিব? ভাল হৈছে, আমাৰ লকডাউন খুলি দিয়াৰ কাৰণে আমাৰ ভালেই হৈছে। এতিয়া ধৰক ব্যৱসায় বাণিজ্য আগৰ পৰা অলপ ভাল চলিব বুলি আশা আছে আমাৰ। ধৰক লকডাউনত আমি যিখিনি আমাৰ মানে জৰুৰা হৈছোঁ বা অলপ লছৰ ফালে গৈছোঁ, এইখিনি যাতে আমাৰ এতিয়া আগবাঢ়ি আহে, সেইটো কাৰণে মই চৰকাৰক মানে ধন্যবাদ জনাইছোঁ আৰু সেইটো কাৰণে। চৰকাৰে যিটো COVID-19ৰ কাৰণে যিটো নীতি অৱলম্বন কৰিছিলে সেইটো যিটো উঠাই লৈছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এটাই অসুবিধা হৈছিল যে যিটো নেকি লকডাউনত হয়তো সোনকালে দোকান বজাৰ বন্ধ কৰিবলগীয়া হৈছিলে, ৰাইজে তাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছিলে। সেইটো উঠাই লৈছে, তাৰ কাৰণে আমি বহুত সুখী। আৰু মই ৰাইজক এটাই অনুৰোধ জনাওঁ যে হয়তো COVID-19ৰ কাৰণে চৰকাৰে কাৰফিউ উঠাই লৈছে, কিন্তু যিটো নেকি আমাক চৰকাৰৰ ফালৰ পৰা যিটো আমাক মাস্ক পিন্ধিবলৈ অনুৰোধ জনাইছে, সেইটো যাতে আমি সকলোৱে মানি চলোঁ, তাৰ কাৰণে মই ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। এইটো চৰকাৰে
ভালে কৰিছে, কিন্তু এতিয়াৰ পৰা স্কুল খুলিছে, ল'ৰা ছোৱালীবিলাক স্কুলত যাব পাৰিব, সেইটো এটা ভাল কথা আৰু নহ'লে এনেকৈ বন্ধ হৈ থাকিলে আমাৰোতো বহুত প্ৰব্লেম, বিজনেছৰ প্ৰতি বহুত হেম্পাৰ পৰে। এইটো আমি মানে সৰু বিজনেছ কৰি আছোঁ, নহ'লে আমাৰ এইটো বহুত প্ৰব্লেম হৈ যায় আমাৰ। আমি আগন্তুক দিনত আশা কৰিছোঁ যে ব্যৱসায়ীবিলাক ভাল হ'ব আৰু ভৱিষ্যত চৰকাৰৰ সিদ্ধান্ত আমি মানি চলিম, চবে যাতে মাস্ক পৰিধান কৰে। কেমেৰা পাৰ্চন সমুদ্ৰমণি নেওগৰ সৈতে মই দীপাংকৰ ভৰালী, জাগিৰোড 7 নিউজ অসম।